এজাক বৰষুণে মোক ধুই থৈ গ'ল এজাক সুবাসে মোক চুই থৈ গ'ল কোমল কোমল তোমাৰ ওঠৰ পৰশে সজল সজল তোমাৰ চকুৰ মৰমে পাগল 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 কৰি গ'ল হাই গাইজ গুড ইভিনিং আৰু বৰ্তমান আমি মানে জুবিন চাবৰ কাৰণে ৰেডি হৈছোঁ বাকী চলিকেইটাক ৰখিছোঁ এটা আছে সৰু আৰু এটা আছে ৰূপম দা কিন্তু এটা কথা গাইজ এই ফ্ৰিজটো আমাক ভাল কৰিব দিছিল গাইজ এতিয়া মানে এনে কণী চনি থ'ব পাৰি कौन है ये लोग कहाँ से आते हैं তই কি কৰিছ একে বাদ দিয়ক আমি অলপ দেৰিকৈ যাই আছোঁ তাকে লাগিল কি নাম তোৰ দিক্কু শৰ্মা তই মোৰ ভিডিঅ' চা নেকি চাওঁ এই বঢ়িয়া 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 দে তো গাইজ অলপ দেৰিকৈ লগ পাই আছোঁ তাক আহক তাৰপিছত আমি গোটেইকেইটা একেলগে যাম তো গাইজ আমি প্ৰশান্তক মাত পাইছিলোঁ কিন্তু প্ৰশান্ত অলৰেডি ৰঙিয়া গৈছে তাৰ বেলেগ প্ৰগ্ৰেম আছে তো আমি কেইটাই যাওঁ আমাৰ গ্ৰুপটোৰ বাকী যিকেইটা আছে আমি যাই লওঁ এতিয়া মন আহোঁ আছে তো আমি কেইটাই যাই লওঁ বলক কেনে লাগছি আৰু গাইজ জয় জুবিনদাৰ নাম লৈ কিনে আমি গোটেইকেইটা ওলাই গ'লোঁ আৰু এইফালে হাল্লিবাৰী পালোঁ আৰু এইফালে আমাৰ গ্ৰুপৰ মেইন মেম্বাৰকেইটা আহি আছে আৰু আমি দুটাই বাইক লৈ কিনে এই টিউচক আহি পালোঁ আৰু এইখন টিউচকৰ মেইন গেট বাসন্তী পূজা ৰ'ব গাড়ীখন পাৰ্কিং আমি আহি পালোঁ আৰু ইভাগে আৰম্ভ হৈছে চলি আছে আমি আহি পালোঁ আমি যাওঁ ভিতৰক লৈ সোমাই যাওঁ বলক তো শৰ্মা দা কিবা খব না আজি কি খাবা সিদিনা তো কণী পালাক একো নোখোলাক আজি ইয়াক খেলবা এই অনদিনাতকৈ অলপ মানুহ বেছি কিনছি আজি এই গেলা জুবিনত ঐ কি খাবি কিবা এটা খাম আৰু যি পাওঁ আজি জুবিনে ভাল বহেন লাগছে পুৰা জচত আছে মানুহগিলা বঢ়িয়া কিবা কবি তই মানুহ দেখি কেনে আন লাগছে চিট পাম না তাতে চিট পাম কি চাই আছা ফটোগ্রাফার হয়েছে গাইস মানুহ রাখছি না টগৰি মানুহ হৈছে গাইস আমি এটা কিবা এটা খাই ল'লোঁ আৰু গাইস আমি ভিতৰলৈ আহি গ'লোঁ আৰু ইফালে মানুহ ধৰি মানে আগবাঢ়িব পৰা নাই ভালকৈ আৰু ইফালে জাগা বিচাৰি আছোঁ আমি কিন্তু কয় যাওঁ তাকে ভাবি আছোঁ কাৰণ বেছি দূৰৰ পৰা দেখাও পাব নাই আৰু মানুহটো দেখিছে এই মহান মানুহ এই এতিয়া থিয়া দিয়া জেগা নাই কি কৰবি হা ইলাৰ উঠো নেকি জুলাটো উঠি চাম জুলাটো উঠবা গৈ তাৰ বেলেগ উপায় নাই জুবিনে আৰু কি কৰলা কি আৰু জুবিনক মই মাতা বুলি কয় আৰু ঐ বল জুবিনটো আহি পেলাই কেইটাত বা উঠে ইতিমধ্যে 12টা বাজিলে জুবিন উঠবা নাই জুবিন উঠিল মই জুবিনক মাতা বুলি কয়া আমি এটা ডেন্স কৰিব ওলাই আছোঁ কিন্তু ভাইবটো বনাই সেনে এটা মিউজিক অহা নাই তাৰ কাৰণে ৱেইট কৰি
আৰু গাইছ এই প্ৰমাণ য'ত পাগলৰ নিচিনা ডেন্স নাই তাতে জুবিন দা নাই আৰু য'ত জুবিন দা আছে তাতে পাগলৰ নিচিনা ডেন্স থাকবই দে আৰু তো গাইজ আমি এতিয়া জুবিনদাৰ ফাংচন চাব আহিছিলোঁ একো ভাইবে পোৱা নাই ঘৰত যাওঁ বুলি মাথা মাৰি আছোঁ আৰু গাইজ এই বুলি কৈ আমাৰ জুবিনদাৰ ফাংচন সমাপ্ত আৰু ঘৰৰ মই হ'ব ধৰিছোঁ আৰু মানুহ ধৰি মানে আজি আৰু গাড়ী ওলোৱা আশাটো টান আছে কাৰণ য'ত থৈছোঁ গাড়ী বাপৰে বাপ এইফালে গাইজ ৰেলি আমাৰ টিউচকৰ পৰা টিউৰ ফালে আহি থকা গাড়ী চাওক কিমান মাহান গাড়ী আছে শেষে হৈ অহা নাই তো গাইজ আজি নেক্সট ডে মানে কালি জুবিনদাৰ ফাংচন চালোঁ আৰু বৰ্তমান 11:30 বাজিছে মই ঘুমটিৰ পৰা উঠি কিনে জাষ্ট আহি গ'লোঁ আৰু কালি ইমান মানুহ আছিল গাইজ তাৰে ফাংচনত মানে মই ভ্লগ কৰবাটো সেনে হৈ গ'ল মানে কাৰণ আপোনালোকে ভ্লগৰ আগৰ ক্লিপত দেখিছে চাগে বহুত মানুহ হৈ গৈছিল তাৰ কাৰণে মই কালি ভ্লগটো শ্বুট কৰা নহ'ল তো এতিয়া মই অপিনিয়ন দিব আছোঁ কালি ফাংচন চাই কেনে লাগিল গাইজ কি মানুহ হৈছে গাইজ মজা লাগছে কালি ফাংচন চাই তো সেইখিনি ক'বৰ কাৰণে মই আহিছিলোঁ আৰু গাইজ জুবিন দা মানে টিহুত ফাংচনখন যোৱাৰ পিছত এটা নতুন নিউজ পাইছোঁ মই সেইটো নিউজটো আপোনালোকক পঢ়ি দি আছোঁ এতিয়া লেখা আছে কি জুবিনদাৰ দৰে মহাশিল্পী কেতিয়াও জন্ম নহয় টিহুত প্ৰগ্ৰাম কৰি যি মানুহ পালে সকলো অন্ধ ল'ৰা 3জনক দি থৈ আহিছে মানে গাইজ টিহু চকত যিখন প্ৰগ্ৰেম গৈছে সেই প্ৰগ্ৰামখনত যিখিনি পইচা পাইছে সেইখিনি 3টা কি অন্ধক দি দিছে না এয়াই আৰু গাইজ লিজেণ্ড তো বাই বাই গাইজ নেক্সট ব্লগত লগ পাম তো পটাপট লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰিব লগা আছে কৰি দিয়ক এজাক বৰষুণে মোক ধুই থৈ গ'ল এজাক সুবাসে মোক চুই থৈ গ'ল